নমস্কাৰ সকলোলৈকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ। আজি 14 তাৰিখ গৰু বিহু। আগৰ দৰে ৰাতিপুৱা সোনকালে শুই উঠি দীঘলতি মাখিলতি বিচৰা দি নিতিয়া নাই। ৰাতিপুৱা 7টা বজাত উঠি হাত মুখ ধুইয়ে দৌৰা দৌৰিকৈ বৰ্তাহঁতৰ পালন কৰি চাটবাৰীত লাও বেঙেনা ভৰাবলৈ। ইতিমধ্যে দাদাই চাটবাৰী তৈয়াৰ কৰিলে, সেইকাৰণে ময়ো খুৰাহঁতৰ ঘৰতেই চাটবাৰীডাল তৈয়াৰ কৰি দিলোঁ। এইফালে আকৌ দাদাই গৰুকেইটাক মূৰত আৰু পিঠিত তেল সানি দিছে। আচলতে আমাৰ গৰু নাই, এই বৰ্তাহঁতৰ বা খুৰাহঁতৰ গৰুকেইটাৰ লগতেই বিহুৰ দিনাখন পথাৰলৈ গৈ গা পা ধুওঁ আৰু গৰুকেইটাকো ধুৱাওঁ। গৰু বিহু যেতিয়া গৰুকেইটাকো মাহ হালধি সানি দিয়া গৈছে। এই বিহুৰ দিনাৰ মাহ হালধি বোলে মূৰত আৰু গাত ঘঁহিলে বা সানিলে ঘামুচি নহয়, সেইকাৰণে আমি গৰুকেইটাইও নিজৰ মূৰত আৰু গাত এইদৰে মাহ হালধি সানি ল'লোঁ। এই কলটোৰ ভিতৰত আছে মোৱা মাছ। মানুহে যেনেকৈ বিহুত তিতা খায়, ঠিক তেনেদৰে গৰুকো এই মোৱা মাছ কলৰ সৈতে খোৱালে বেমাৰ আজাৰৰ পৰা মুক্ত হয়। সেইকাৰণে বৰ্তাই এইদৰে খুৱাইছে, কিন্তু এই দমৰাটোৱে খাবলৈ বিচৰা নাই, জোৰ কৰি হ'লেও খুৱাই দিছে। এতিয়া গৰুকেইটালৈ আমি পথাৰৰ পালোহি। পথাৰতে মস্ত পুখুৰী এটা আছে, পুখুৰীটোতে গৰুকেইটাক গা ধুৱাম সেইবুলি পথাৰলৈ আহিলোঁ। গৰুকেইটা নমাই দিছোঁ আৰু ময়ো ইয়াতে নামি দিলোঁ। এইদৰে গৰুকেইটাক পুখুৰীত গা ধোৱা গৈছে। আগতে এই গৰুবোৰ বিলত নিয়া হৈছিল, কিন্তু কৰোণাৰ পিছৰ পৰা সেই আনন্দ আৰু বিলত গা ধোৱাৰ এক্সাইটমেণ্টটো নোহোৱা হ'ল। বহুতে এতিয়া ঘৰতেই ধুৱাই আৰু ৰীতি নিয়ম পালন কৰে, কিন্তু বহুতে ওচৰত থকা পুখুৰী বা বিললৈ নিয়ে। আমিও গা পা ধুই পৰম্পৰা হিচাপে গৰুক লাও বেঙেনা ছটিয়াই গৰুৰ সুস্বাস্থ্য প্ৰাৰ্থনা কৰা হ'ল আৰু অৱশেষত গৰুসমূহক পথাৰত এৰাল দিয়া হ'ল। ভিডিঅ'টো যেতিয়া শেষলৈকে চালে, গতিকে নাপাহৰিব মনত পেলাই দিলোঁ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। মই নিৰূপ, আপোনালোকে চাই আছে টুৰিষ্ট ভাৰত ইউটিউব চেনেল। নমস্কাৰ, ধন্যবাদ।